নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আজি মই ছজিনাৰ এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ। যদিও এই ৰেচিপিটো প্ৰায় সংখ্যক মানুহে জানে, তথাপিতো একেবাৰে নশিকাৰু সকলৰ বাবে এই ৰেচিপিটো লৈ আহিছোঁ। মই প্ৰথমতে এবাটি সৰিয়হ 15 মিনিট সময় পানীত তিয়াই ৰাখিছোঁ। আনফালে ছজিনাখিনি বাকলি গুচাই ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু লগতে এটা আলু কাটিছোঁ। এতিয়া কেৰাহীত তেল দি পেলাই তাত মই এটা শুকান জলকীয়া, দুখিলা তেজপাত ফোৰণ দি লগতে এটা ডাঙৰ পিঁয়াজ মিহিকৈ কাটি ভাজি লৈছোঁ। আৰু যেতিয়া পিঁয়াজখিনি ভাজি ৰঙচুৱা হ'ব, তাত মই কুটি লৈ লোৱা আদা নহৰু এচামুচ দি দিছোঁ আৰু কেঁচা গোন্ধ যোৱালৈকে ভাজিছোঁ। আনফালে মই সৰিয়হখিনি মিক্সিত এটা ধুনীয়া পেষ্ট বনাই ল'লোঁ আৰু এটা ডাঙৰ চাইজৰ বিলাহী মিহিকৈ কুটি পেলাই আদা নহৰুৰ লগতে দি দিলোঁ আৰু ঢাকন দি পেলাই যেতিয়ালৈকে বিলাহীখিনি গলি গৈছে তেতিয়ালৈকে ভাজিছোঁ। আৰু ভাজি থাকোঁতেই এচামুচ হালধি দিলোঁ আৰু সুন্দৰকৈ ভাজিছোঁ। এতিয়া ইয়াতে মই বনাই থোৱা সৰিয়হৰ পেষ্টটো দি দিলোঁ। সৰিয়হৰ পেষ্টটো মই খুব ধুনীয়াকৈ পানী দি পেলাই এটা ফাইন পেষ্ট তৈয়াৰ কৰি লৈছোঁ, অকণো গোটা ভাৱ নথকাকৈ। আৰু এতিয়া সৰিয়হৰ পেষ্টটো আৰু বিলাহীখিনি ধুনীয়াকৈ ভাজিব লাগিব। ভাজি পেলাই ইয়াৰ পানীৰ ভাৱটো আঁতৰাই একেবাৰে শুকান কৰি দিব লাগিব। চাব লাগিব যাতে কেৰাহীত লাগি নধৰে। মাজে মাজে মই ভাজি থাকোঁতে ঢাকনো দিছোঁ, ইয়াতে খাবলৈ হোৱা নাই। আৰু ইয়াৰ পাছতে মই আনফালে কাটি ৰখা ছজিনাখিনি আৰু আলুখিনি ইয়াতে দি দিলোঁ। এয়া দেখিছে নহয়, পানীটো একেবাৰে শুকাই গৈছে। আৰু এতিয়া ছজিনা আৰু আলুখিনি ইয়াত দি পেলাই ধুনীয়াকৈ ভাজিম। আলুখিনি আগতে ফ্ৰাই কৰিও ল'ব পৰা যায়, কিন্তু মই ইয়াত নাই লোৱা। আৰু আন্দাজমতে নিমখ দিম। এয়া নিমখ আন্দাজমতে দি দিয়া হ'ল। তাৰ পাছত ধুনীয়াকৈ এয়া ভাজিব লাগিব। ঢাকন দি ভাজিব লাগিব আৰু মাজে মাজে চাই থাকিব লাগিব যাতে কেৰাহীত লাগি নধৰে। আৰু আনফালে মই উতলাই থোৱা গৰম পানী এতিয়া মই এই ছজিনাৰ আঞ্জাখনত ঢালি দিলোঁ। আপোনালোকে নিজৰ জোখত পানী দিব। এয়া মোৰ দেখিছেনে, অকণমান কেৰাহীৰ তলত লাগিয়ে গৈছিলে। নিজৰ জোখত পানী দি পেলাই মই যিহেতু ড্ৰাই কৰি ৰাখিছোঁ, পানীটো মই বেছি নাই দিয়া, ভাপতে সিজিবলৈ দিছোঁ। অলপমান পানী দি পেলাই ঢাকন দি অলপ সময় সিজালোঁ, যেতিয়ালৈকে আলুটো সিজি নাযায়। আৰু ইয়াত মই আপোনালোকে দেখিছে কোনো ধৰণৰ মা মছলা ব্যৱহাৰ নাই কৰা। আৰু এনেকৈ ভাজি যেতিয়া আলুটো সম্পূৰ্ণ সিজি গ'ল, তেতিয়া মোৰ আঞ্জাখন ৰেডি হৈ গ'ল খাবৰ বাবে। খাবলৈ খুব সোৱাদ লগা হৈছিলে, যদিও ইয়াত একো মা মছলা ব্যৱহাৰ নাই কৰা। আপোনালোকে সৰহকৈ পানী দি এটা ধুনীয়া গ্ৰেভিও তৈয়াৰ কৰিব পাৰে। আজিলৈ